কৰিলে পাই কোন ঘৈণীয়েৰক চাই আছে জানো চিঙৰা তিনটা কিনিবলৈ যাওঁতে ইমান সময় লাগে নে অথনি কোৱা চিঙৰা কিনি আৰু ৰাস্তাত আছো ক'ত এটালৈকে আহি পোৱাই নাই আহি লওকচোন তাক দি আছো মই কি হ'ল ইমান দেৰি লগালে যে আকৌ ডাইনীজনী কাম কৰিবলৈ মাতিবগে আৰু মই যিটো কাম সোনকালে বিচাৰো সেইটো কেতিয়াও সোনকালে হৈয়ে নুঠে মানে এই আপোনাৰ কাৰণে এইবিলাক হয় সব কি যে আৰু তুমিও দেই দিনটো যে পেক পেক কৰি থকা মুখখন নিবিষাই নেকি তোমাৰ মাইকী মানুহখন চব এনেকুৱাই নেকি তোমাৰ ভাইটিকে লগ পাইছিলো কথা পাতোতে দেৰি হৈ গ'ল হয় নেকি ভাইটি কি বুলি কৈছিলে তেনেকেতো একো ইম্পৰ্টেণ্ট কথা কোৱা নাই সেইদিনাখনৰ বিয়া কথাই আৰু দুজনে অকমান পাতিলো আৰু সেয়াই হয় নেকি নহলে টোপোলাটো দিয়ক চিঙৰাটো লেখনৰ হোটেলৰ পৰা আনিছা ন লেখনৰ পৰাই আনিছো চিঙৰাটো একেবাৰে গম হৈ আছে দেই খাই কিন্তু ভাল লাগিব তোমাৰ ভাইয়েৰক ৰাস্তাত ইমান দেৰি কথা নাপাতি সোনকালে ঘৰত আহিলো হয় আৰু গৰম গৰমকে খাব পালা হয় আমাৰ পাপাই মোক পূজাত পিস্তল আনি দিব তোমাক কি আনি দিব নো মোক ডাম্পাৰ আৰু জেচিপি আনি দিব আৰু বহুত এই গাড়ীবিলাক যে এই মটৰচাইকেল আৰু এই খেলনা বহুত আনি দিব মোক মোৰহে বেছি হ'ব এটুকু দিম দে এটা মোকো খেলিব দিবা দেই তোমাৰ লগত মই তোমাক পিস্তল দিম দেই পুতুকণ মোৰ লগত ৰুমলৈ অকমান আহাচোন মই তোমাৰ ওচৰত আকৌ আহিম দেই আহিবা পুতুকণ তুমি অকমান ইয়াতে বহা দেই হ'ব খুৰী কিয় মা ৰুমলৈ লৈ আহিলানো তোৰ পাপাই চিঙৰা আনিছে এই বিচনাতে বহি লগে যা মই ওলাই দিছো আকৌ গোটেই চিঙৰা শেষ কৰি মেলিহে ৰুমৰ পৰা ওলাবি আকৌ ফিনিছ নকৰাকৈ ওলাব নোৱাৰিবি চিঙৰা কেইটা ঠাণ্ডাই হৈ গ'লচোন চিঙৰা চাইজটো বাৰু ডাঙৰে বনাইছে দেই গোটেই টাউনৰ ভিতৰত অকল এখনৰ হোটেলখনে আছে আৰু যিখন হোটেল নেকি আগৰ পৰা এতিয়ালৈকে একেটা চাইজৰে আৰু চিঙৰা বনাই আছে বেলেগকেইটা গোটেই 10 টকীয়া চিঙৰা কিন্তু সৰু ইমানটি সঁচা পাই মই স্কুলৰ দিনৰ পৰা লেখনৰ হোটেলৰ পৰা খোৱা নহয় একেটা চাইজে হৈ আছে আমাৰ দিনত বাৰু 5 টকা আছিলে এতিয়া 5 টকা এটা দাম বঢ়াই দিলে 10 টকা এটা হ'ল তথাপিও একেটা চাইজে হৈ আছে খাবলৈ সোৱাদ লাগে ভাল লাগে আৰু বেলেগ হোটেলৰ পৰা আৰু দেখোন খাবলৈ মনে নাযায়চোন আৰু চাইজকেইটা ইমান সৰু ঐ ল'ৰা গোটেই ফিনিছ কৰিহে ৰুমৰ পৰা ওলাবি দেই খাই ল এইটো চোৱাচোন চোৱা তোমাৰ ভাইটিৰ বিয়াৰ ফটোকপি আমি তাক কেনেকৈ ওলাই আছো মানুহকেইটা ৰিয়েক্ট কৰিছেচোন হাই মজি দিছে আৰু কিবা কিবি দিছে চোৱাচোন চোৱা পেটলি কিন্তু বৰ ধুনীয়া ওলাই আছে দেই ফটোত পাই তুমি খাবা চিঙৰা আমাৰ পাপা আনিছে তোমাৰ পাপা নানে নেকি চিঙৰা আমাৰ পাপা আনিব সন্ধিয়া টাইমত বহুত খোৱা বস্তু আনিব মোৰ কাৰণে আমাৰ পাপাটো এতিয়া মোৰ কাৰণে আনিলে চোৱা ঐ পুতুকণ তই আকৌ চিঙৰাডাল ইয়ালৈ লৈ আনিলি যে তোক যে কৈছিলো ভিতৰত ফিনিছ কৰি ওলাবলৈ তই একেবাৰে নুশুনিলি ন তই যে একেবাৰে নুশুনা হৈ গৈছ দেই তোক কাণৰ চেপা দিব লাগিব এতিয়া বাৰম্বাৰ মই ক'লো ফিনিছ কৰি ওলাবি বুলি মই পিটিককে হেপালে চাবলৈ পালোহে আয়ো দৌৰি আৰু ইয়ালৈ লৈ আনিলে চিঙৰাডাল কি যে ল'ৰা একদম একঘোচামান দি দিবলৈ মন যায় দেই বল এতিয়া ৰুমলৈ বল কথা নুশুনা তই একদম তোমাক দি আছো আজি বল মা নেমাৰিবি মই শুনিম আজিৰ পৰা কথা শুনিম চিঙৰা মোক দে একো খাব নালাগে দে লাগিলে পেলাই থৈ দিম ডাষ্টবিনতে মা মই খাম চিঙৰা খাম মই ৰুমৰ ভিতৰতে খাম মা বল একেবাৰে ৰুমলৈ বল নাকৰ পোনে বল জুৱালি এজনী থাকিও যে একো কাম নকৰে দিনৰ দিনটো খালি অকল বাহানা মাৰি থাকে দেহা মানুহ মই চিঙৰা এতিয়া ক'ৰ পৰা পাই দিমহি তোমাক মোৰ চিঙৰা খাব মন গৈছে মোকো আনি দিয়া না মোৰ মন গৈছে মা চিঙৰা ক'ৰ পৰা দেখিলা তুমি কোনোবাই ঘৰত আনিছে নেকি পুতুকণে মোৰ ওচৰত আনিছিলে মোক দিবলৈ লওঁতে খুৰীয়ে মাতি লৈ গ'ল মই খাবলৈ নাপালো মোৰো মন গৈছে মা হোটেলৰ পৰা চিঙৰা কোনে আনিছিলেগে খুৰাই আনিছে লেকনৰ হোটেলৰ পৰা হ'ব তুমি নেকান্দিবা চিঙৰা খাবা অকণমান বাহিৰত খেলি থাকে যোৱাচোন মই পাপাক ফোন কৰি দিওঁ এতিয়াতো বাৰু আহিবলৈ সময় হোৱা নাই তোমাৰ পাপা কাম ছুটি হোৱা নাই তথাপি মই ফোন কৰি দিওঁ যা অকণমান খেলি থাকে যোৱা হ'ব মা কিন্তু পাপাক সোনকালে আনিবলৈ
নানিব পাপাই যোৱা এতিয়া অকণমান খেলি থাকে যোৱা চাই ল'ম তহঁতকো ডাঙৰ মানুহকতো কেতিয়াবা বিলাই খাওঁ সেইটোতো নহয়েই এই সৰু ল'ৰাটোকো অকণমান বিলাই খাব নোৱাৰিলে নে কেনেকুৱা মানুহ দেই কেনেকুৱা মনৰ মানুহ জানো আমি হ'লে তেনেকৈ খাব নোৱাৰোঁ দেই মানুহজনক ফোন কৰি চিঙৰা 10টামান আনিব দিওঁ তাৰ ল'ৰাটোকো মাতি 3-4টামান খাবলৈ দিম কেনেকুৱানো সি লাজ নাপায় মই চাম নহয় আজি কেনেকুৱা যে দেই মোৰ ল'ৰাটোক এডোখৰ দিওঁতে তাক কিহে পৰিছিলে হা কেনেকুৱা বাও ইমান লেতেৰা মনৰ মানুহ দেখা নাই দেই হেল্ল' চিঙৰা 10টামান আনাচোন এতিয়াই আনা কোৱা আকৌ 2 মিনিটৰ কাৰণে ঘৰৰ পৰা আহোঁগৈ বুলি কোৱা আকৌ আনা মুঠতে আনা মই নাজানো তেনেকৈ কোৱা দালিখিনি হৈ গ'ল এতিয়া ভাজিটোহে বনাবলৈ আছে চিঙৰাটো ল'ৰাটোক খুৱাই লওঁ তাৰপিছত ভাজিটো উঠাই দিম আৰু লাহেকৈ শুনিছানে চিঙৰা ল'বলৈ আহা ইয়াতে থৈছো দেই যাওক এই মালিকে আকৌ খং উঠিব যাওক আপুনি টেবুলতে থৈ দিয়ক চিঙৰাখিনি বা এই মানটো দেই 10টা বুলি কওঁতে 10টাই আনিলে নে 5টামান আনিলেই হৈ যায় ল'ৰাটোনো কিমান খাব 1 বা 2টাহে খাব পাৰিব আকৌ পুতুকনো 1 বা 2টাই খাব এনেই থাকিবচোন মা মই বহুত খাম মোৰ মন গৈ আছে মই গোটেইটো খাই দিম মই দেহা তেনেকৈ অকলে খাব নাপায় নহয় পুতুকনকো দি দিব লাগিব তেনেকৈ অকলে খালে পেট বিষাব তোমাৰ পেট চলিব সেইদিনা যে তোমাৰ পেট চলিছিলে যে চিপছ খাই পেনে তেনেকৈ পেট চলিব অকলে কেতিয়াও নাখায় দেই দেহা এই ডাঙৰ মানুহ থাকিলে ডাঙৰ মানুহকো সুধিব লাগে খাব নেকি বুলি তাৰপিছত সৰু বাচ্চা থাকিলে মানে ভাইটি ভণ্টি থাকিলে মানে সিহঁতক বিলাই খাব লাগে অকলে কেতিয়াও খাব নাপায় দেই দেহা এইটো সদায় মনত ৰাখিবা নহ'লে পুতুকনে মোক অথনি কেলে নিদিলে মা খুৰীয়ে মাৰি লৈ গ'ল যে ৰুমত কেলে নেখালি বুলি মই নিদো পুতুকনক দেহা তেনেকৈ ক'ব নাপায় নহয় পুতুকনে সৰু হৈ আছে আৰু তুমি ভাগ কৰি খালেহে সিও ভাগ কৰিব তোমাক তেনেকৈ ক'ব নাপায় দেই দেহা চব বস্তু ভাগ কৰি খাবা দেই পুতুকনৰ লগত হ'ব মা এইটো লোৱা খাই লোৱাচোন এইটো মই পুতুকনক মাতি আনোগৈ দেই পুতুকনক খাব তোমাৰ লগতে পুতুকন দেহা বেটা পুতুকন এপলা হা চিঙৰা খাবা আহা বমা আপোনালোকৰ চিঙৰা আনিছে মই অথনি খালোৱেই মোৰ পেট ভৰিয়ে আছে ধেত অকৰা 1-2টা খাওঁতে পেট ভৰিলে নে তোমাৰ কাৰণেও আনিছোঁ এই বৰ্তাও তোমাৰ কাৰণে আনি দিছে নহয় যোৱাচোন যোৱা আমাৰ দেহাৰ লগত অকণমান খোৱাকৈ যোৱাচোন ঐ পুতুকন কিন্তু মজা লাগিছে আমাৰ চিঙৰাটো খাই ভাল লাগিছে নেকি চিঙৰাটো খাই মই খাম মজা লাগিছে এই চাটনিটো যে কি চালিয়া লাগিছে বহি ল এই পলিথিনৰ পৰা এটা ওলাই খা বেটুকন ভালকৈ খোৱা বমা খাম ভাল লাগিছে বুলি কৈছে নহয় মই ভালকৈ খাম চাটনিৰ লগত আমি কিন্তু ৰুমতে সোমাই লাহেকৈ লুকাই চুৰি কৰি খোৱা মানুহ নহয় দেই আমি তেনেকৈ খাব নোৱাৰোঁ দেই আমি চবকে বিলাই খাওঁ আমাৰ মনটো কিন্তু বহুত ডাঙৰ আছে দেই অকল পেটৰ পৰা ওলালে যে নিজৰ ল'ৰা বুলি ভাবিম সেয়া নহয় লোকৰ ল'ৰাকো নিজৰ ল'ৰা বুলিয়ে ভাবোঁ বাই কিন্তু মই শুনিহে আছো দেই অথনিৰ পৰা ক'ব দিছো বুলিয়ে বেছি ক'বলৈ নাহিব আকৌ কি কথা ক'বলৈ আহিছে হা কি নিজৰ লোকক ক'বলৈ আহিছে চিঙৰাটো 3টাহে আছিলে সেইকাৰণেহে নিদিলোঁ 3টা হওক 2টা হওক 1টা হওক দিবলৈ কলিজা লাগে যোনটো কলিজা নেকি তোৰ ওচৰত নাই বাই আপোনাক কি কাজিয়া কৰিবলৈ মন গৈছে নেকি আপোনাক কিন্তু ডাঙৰ বুলি সন্মান কৰোঁ দেই এই সন্মানটো হেৰাব নাযাব আকৌ পিছত আকৌ এই ক্ৰছ কৰি দিম লিমিট তোৰ নিচিনা এজনীৰ লগত মোক কাজিয়া কৰিবলৈ মন নাই আৰু মোৰ সময়ো নাই মোৰ বহুত কাম আছে তোৰ নিচিনাকৈ বিচনাতে পৰি থকা নহয় মোৰ সৰু ল'ৰাটোক আৰু তোৰ মৰম নালাগিলে নে এডোখৰ দিনটো তোৰ কি গৈছিলে হা তোমাৰ কি কহি পৰিছিলে নেকি কিবা এটা তোৰ নিচিনা মন লেতেৰা মন যে মই আজিলৈকে দেখা নাই দেই আমাৰ মন কিন্তু তেনেকৈ নহয় চাহ তোৰ ল'ৰাটোক কেনেকৈ মই খুৱাই আছোঁ চাহ থাকক আপোনাক কথা লেকচাৰ থাকক দিনটো যে মই কাম কৰি থাকোঁ আপুনি 7টা বজাত উঠেহে আজি ভাত বনাবলৈ পাইছে বুলি আৰু কেনেকুৱা যে কৈছে তোৰ নিচিনাকৈ আৰু ভাত বনোৱালৈকে হিচাপ কৰি থকা মানুহজনীহে নহয় আৰু দেই তই হ'বলৈ দেৰিকৈ নুঠ যেতিয়া নেকি আৰু কাজিয়া লাগিবলৈ হয় তেতিয়াহে তই সোনকালে উঠ তোৰ কথা মই নাজানো বুলি ভাবিছ নেকি তোৰ মনত যে কিমান লেতেৰা সোমাই আছে আপুনি যদি ইমানে কাম কৰে ইমানে চফাকৈ ৰাখে যদি মই নতুনকৈ বিয়া হৈ আহোঁতে ঘৰখন ইমান লেতেৰাকৈ কেলৈ পালোঁ গোটত যে লেতেৰা জাবৰ জোঁথৰ সোমাই আছিলে নহয় এতিয়াহে চাফা হৈছে মই চাফা কৰি আমি বোকাতে ভাত খাই আছিলোঁ তই অহা পাহে চফাকৈ খাইছোঁ তোৰ লগত যে কথা পাতি লাভ নাই মোৰ পাকঘৰত বহুত কাম আছে মই অহা পাহে আপোনালোকে চাফা
সোমাবই পৰা নাছিলো পাই